Hello everyone, welcome to Satya'sKitchen. অসমীয়া পাকঘৰলে সকলোকে আদৰণি জনাইছো। আজি কিন্তু কোনো ৰেচিপি অনা নাই। আজি লৈ আহিছো এটা হোল চিকেন ঘৰতে বিভিন্ন প্ৰকাৰে কেনেকৈ কাটিব পাৰিব তাৰে এটা ভিডিও। চাবচোন কিছুমান চিকেন ডিশ বনাবৰ কাৰণে বিভিন্ন প্ৰকাৰে কটা মাংসৰ প্ৰয়োজন হয়। যেনে ধৰক মোমো বনাবৰ কাৰণে মিন্স চিকেনৰ দৰকাৰ হয় আৰু চিকেন সালাড বনাবৰ কাৰণে boneless breast পিছৰ দৰকাৰ হয়। আৰু বিৰিয়ানী বনাবৰ কাৰণেটো চিকেন থাই আৰু লেগ পিছলেতো কথাই নাই নহয় জানো। কিন্তু বজাৰত বুচাৰবোৰে আমি বিচৰা মতে মাংসবোৰ কাটি নিদিয়ে। সো আজিৰ পৰা যেতিয়া আপোনালোকে কিবা স্পেশাল খাবলৈ মন যায় সদায় চিকেনটো গোটাকে লৈ আহিব আৰু ঘৰতে কাটিব পাৰিব। তেতিয়াহলে আহকচোন চাও কেনেকৈ কাটিব লাগিব এই চিকেনটো। মাংস কাটিবলৈ লাগিব এখন চুকা কেঁচি, পোল্ট্ৰি সিজাৰ হলে বেছি ভাল হয়, আৰু এখন চুকা কটাৰী। প্ৰথমে লেগ পিস কিটা কাটি লম। তাৰ কাৰণে স্কিনখন অকনমান কাটি লৈছো। এতিয়া হাতেৰে ইয়াৰ যেটো জয়েন হয় হেতু অলপ বেকা কৰি ভাঙি লম। এতিয়া এই ভঙা জয়েনৰ জেগাতে কটাৰীৰে লেগ পিসটো কাটি আনিম। দেখিছে ন কিমান সহজ। এতিয়া ইটো লেগ পিসও একে ধৰণে কাটি লম। এতিয়া এখন সিজাৰে বুকুৰ ৰিব সাইডটো এনেকৈ কাটি লম। এতিয়া ইয়াৰ উইংছ কিখন কাটি লম। কাটোতে সদায় জয়েন্টবোৰ ফিল কৰিবলৈ চাব, কাৰণ জয়েন্টবোৰত কাটিলে ই ইজিলি কাট খাই যায়। এতিয়া কেঁচিৰে বাকি টুকুৰাও কাটি লম। এই টুকুৰা হৈছে চিকেনৰ ব্ৰেষ্ট টুকুৰা। এক্সট্ৰা চৰ্বিখিনি অতৰাই লৈছো। এই হাড্ডি টুকুৰা দেখিছে নহয়, এই হাড্ডি টুকুৰা একেবাৰে কোমল হয়। ইয়াতে আমি ব্ৰেষ্ট টুকুৰা দুটুকুৰাকে কাটি লম। এতিয়া ইয়াৰ ওপৰৰ বন টুকুৰা কাটি দিলে এটুকুৰা boneless breast piece পাই যাম। এই ব্ৰেষ্ট টুকুৰা দীঘলে কাটি চিকেন সালাডত ইউজ কৰিব পাৰিব, বা ফুড প্ৰসেসৰ বা মিক্সাৰত দি হলেও চিকেন কিমা বনাব পাৰিব, নহলে এখন কটাৰীৰে এনেকৈ মাৰিও কিমা বনাব পাৰিব। এতিয়া এই লেগ পিসটো দুটুকুৰা কৰিম। ইয়াত দেখিব যে এটা ফেট লাইন আছে। এই ফেট লাইনটোত কাটিলেই মাংসটো দুটুকুৰা কৰিবলৈ সহজ হৈ যায়। দেখিলে নহয়। এতিয়া এই বেকবোন টুকুৰা কাটিবলৈ লৈছো। পিছফালে সাইডৰ এই টিকাটো কাটি দিব, নহলে কেতিয়াবা মাংসটো গোন্ধাই ইয়াৰ পৰা। কিছুমানে এই টুকুৰা চিকেন ষ্টক বনাবৰ কাৰণে ব্যৱহাৰ কৰে, কিন্তু আমাৰ এনাই এই টুকুৰা সৰুকে কাটি আলুৰ লগত শুকানকে ভাজিছিল। বৰ ভাল লাগে খাই। আপোনালোকে ইচ্ছা অনুযায়ী কাটি ল'ব। মই আজি মিডিয়াম সাইজতে কাটিব লৈছো। এইয়া চিকেন ব্ৰেষ্টৰ পৰা বনোৱা চিকেন কিমা, চিকেন লেগ, চিকেন থাই, ব্ৰেষ্ট পিস আৰু সৰুকে উইংছ আৰু হাড্ডি থকা মাংসখিনি কাটি ললো। দেখিলে নহয় কিমান সহজে ঘৰতে বনাই ল'ব পাৰি। এই ভিডিওটো চাই যদি আপোনালোকৰ অলপ হলেও লাভ হৈছে তেন্তে প্লিজ লাইক কৰিব আৰু কমেন্টত জনাব, কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং Satya'sKitchen. So viewers, bye for now.